জিন্দাবাদ 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 হাতের ছবি জিন্দাবাদ 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 হাতের ছবি জিন্দাবাদ 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 গৌরব গগৈ জিন্দাবাদ 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 রাহুল গান্ধী জিন্দাবাদ 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 প্রিয়াঙ্কা গান্ধী জিন্দাবাদ 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 মল্লিকার্জুন খারগে জিন্দাবাদ 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 আতাউদ্দিন মোল্লা জিন্দাবাদ 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 আতাউদ্দিন মোল্লা জিন্দাবাদ 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 হাতের ছবি জিন্দাবাদ 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 কংগ্রেস আই জিন্দাবাদ 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 ধন্যবাদ হয় প্ৰথমতে আপোনালোকক অশেষ ধন্যবাদ যে আপোনালোকে আমাৰ এই কংগ্ৰেছ দলৰ গাঁৱে গাঁৱে যোগদান কাৰ্যসূচী গাঁৱে গাঁৱে বুথ কমিটি সবলীকৰণ মণ্ডল কমিটি এইবিলাকৰ প্ৰচাৰত যে আপোনালোকে আমাক হেল্প কৰি আছে এইফালে সেইকাৰণে আপোনালোকক অশেষ অশেষ প্ৰথমে ধন্যবাদ জনাইছোঁ হয় আমি স্পেচিয়েলি মই কংগ্ৰেছ দলত জইন কৰাৰ পিছৰে পৰা আৰু আমাৰ অসমত গৌৰৱ গগৈ ছাৰে অসমৰ কংগ্ৰেছ দলৰ আমাৰ সভাপতি হোৱাৰ পিছৰে পৰা গোটেই অসমত নামনিৰ পৰা উজনিলৈ আমাৰ ভোটাৰৰ মাজত এটা নতুন উৎসাহ উদ্দীপনা দেখা গৈ আছে সেই উদ্দেশ্যে আমাৰ বিডিচিটো যেহেতু আগন্তুক নিৰ্বাচনৰ কাৰণে আমিও প্ৰস্তুতি চলাই আছোঁ এই পৰিস্থিতি হিচাপে আমাৰ সাংগঠনিক যেটো দিশ সাংগঠনিক দিশ হিচাপে আমি বুথ কমিটি আমাৰ মণ্ডল কমিটি এইবিলাক আমি গাঁৱে গাঁৱে গঠন কৰিছোঁ ইতিমধ্যে আমাৰ লাষ্ট পৰ্যায়ত আমি যিমানখিনি বুথ আৰু মণ্ডল আছে মণ্ডল অলৰেডি গঠন কৰাই হ'ল আমি বুথ কমিটিবিলাক গঠন কৰি আছোঁ সেই উদ্দেশ্যে ইয়াতে আমাৰ মহিলা বুথ কমিটি গঠন কৰাৰ কথা হিচাপত গঠন কৰাৰ উদ্দেশ্যে আমি ইয়াতে উপস্থিত হৈছোঁ কিন্তু ইয়াতে অহাৰ পিছত আমি দেখিছোঁ মানুহ স্বতঃস্ফূৰ্তভাৱে কমেও 2 শতাধিক মানুহ আজি আমাৰ কংগ্ৰেছ দলত যোগদান কৰিব তো কংগ্ৰেছ দলৰ নীতি আদৰ্শত তেওঁলোকে ভাল পায় আৰু অসমত যেটো ৰাজনীতি চলি আছে বৰ্তমান বিশেষকৈ যি জাত পাতৰ ৰাজনীতি চলি আছে হিন্দু মুছলমানৰ ৰাজনীতি চলি আছে তো এই ৰাজনীতি চিৰদিনৰ বাবে বিদায় দিয়াৰ বাবে মানুহ চিন্তা চৰ্চা কৰি মানুহ একত্ৰিত হৈ আছে আৰু সেই উদ্দেশ্যে আজি ইয়াতে বৃহৎ আজি যোগদানৰ কাৰ্যসূচী আছে বিপুল সঁহাৰি পাইছোঁ মানে ভাবাতকৈ বেছি সঁহাৰি পাইছোঁ তাৰ কাৰণে হয়তো ওপৰৱালাৰ দান বুলিও ক'ব লাগিব আৰু আচলতে ৰাইজ অতিষ্ঠ হৈছে যোৱা 17 বছৰে BPFৰ যেটো অপশাসন চলিছিলে তাৰ পাছত আকৌ বহুত আশা লৈ বিজেপি পিপল চৰকাৰক ভোট দিলে কিন্তু একেই মানে গোটেইখিনি একেটা বিন্দুতে আছে আৰু সেইটো কাৰণে মানুহে হয়তো ইয়াৰ পৰা এটা পৰিত্ৰাণ বিচাৰিছে আৰু তাৰ বিকল্প হিচাপে কংগ্ৰেছক বিচাৰিছে আৰু সেই কাৰণে কংগ্ৰেছ আজি বিটিচিৰ পদুলিয়ে গাঁৱে গাঁৱে আমি ঘূৰি আছোঁ আৰু এইবাৰ সঁচাকৈ ফকিৰা গ্ৰামত বিপুল সংখ্যক ভোটত কংগ্ৰেছ পাৰ্টি বিজয়ী হ'ব যদি বিটিচিত কংগ্ৰেছ জিকি যায় হয় মহিলাসকলৰ কাৰণে কি বিশেষ সুবিধাৰ ব্যৱস্থা চাওক ইতিমধ্যে কৰ্ণাটক আৰু তেলেংগানাত আমাৰ কংগ্ৰেছৰ চৰকাৰ আছে মহিলাসকলে 500 টকা চিলিণ্ডাৰ পাইছে তদ্ৰুপ আমাৰ বিটিচিটো মহিলাসকলে 500 টকা চিলিণ্ডাৰ পাব আপোনালোকে জানে আমাৰ পঞ্চায়ত ৰাজ ব্যৱস্থাত আমাৰ ৰাজীৱ গান্ধী ডাঙৰীয়া মহিলাবিলাকৰ কাৰণে 50% সংৰক্ষণ কৰিছিলে আকৌ পৰৱৰ্তী পৰ্যায়ত সোনিয়া গান্ধী আৰু মনমোহন সিঙৰ নেতৃত্বত মহিলাবিলাকৰ কাৰণে পলিটিক্যাল যেটো ৰিজাৰ্ভেশ্যন 33% ৰিজাৰ্ভেশ্যন হেতু পাৰ্লিয়ামেণ্টত ইতিমধ্যে পাছ হ'ল কিন্তু নৰেন্দ্ৰ মোদী হেতু বলবৎ হ'বলৈ নিদিলে তাৰ কাৰণে আমাৰ অখিল ভাৰতীয় মহিলা কংগ্ৰেছৰ উদ্যোগত ইতিমধ্যে নাৰী ন্যায় আন্দোলন আৰম্ভ হৈছে তে কংগ্ৰেছ চৰকাৰ অহাৰ লগে লগে আমাৰ BCDC পৰ্যায়কে আৰম্ভ কৰি তৃণমূল পৰ্যায়ৰ পৰা একেবাৰে ওপৰৰ পৰ্যায়লৈকে আমাৰ মহিলাবিলাকে সকলো ক্ষেত্ৰতে 33% ৰিজাৰ্ভেশ্যন পাব মহিলাবিলাকে BCDC চেয়াৰমেন হ'ব মহিলা TLCCৰ চেয়াৰমেন হ'ব আৰু সকলো ক্ষেত্ৰতে মহিলা সম অধিকাৰ লৈ জীৱন ধাৰণৰ সম মানদণ্ড লৈ কংগ্ৰেছৰ দিনত মূৰ দাঙি থিয় হৈ থাকিব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস মহিলাসকলক এটাই মেছেজ দিম সংসাৰখন অটুট ৰাখি ৰাজনৈতিক শিক্ষাৰে শিক্ষিত হওক ৰাজনৈতিক শিক্ষাৰে শিক্ষিত নহলে আমি 10 মাহ 10 দিন গৰ্ভত ৰখা সন্তানটিক আমি এটা সুন্দৰ পৰিৱেশ দিব নোৱাৰিম কোনো মহিলাই নিবিচাৰে যে বিজেপি চৰকাৰে খেদি গুলিয়াই মোৰ সন্তানটিক হত্যা কৰক ইয়াৰ পৰা পৰিত্ৰাণ লাগে আমাক এটা সুনিশ্চিত ভৱিষ্যত লাগে সম অধিকাৰ সম উন্নয়ন আৰু জীৱন ধাৰণৰ সম মানদণ্ড লাগে আৰু তাৰ কাৰণে আপোনালোকে কংগ্ৰেছক বিচাৰিছে আৰু কংগ্ৰেছে সদায় মহিলাৰ হৈ কাম কৰিব ভাল পাই আছো এতিয়া ফকৰাগ্ৰাম MCL ইনচাৰ্জ হিচাপে দিছে মোক দতমাতো নতুন কৰি ইনচাৰ্জ কৰি দিছে আজি 3 দিন মান আগত যিয়ে নহওক ইয়াতে আমি বিভিন্ন ঠাইত গৈ আছো আপোনাৰ
বিভিন্ন ঠাইত গৈছোঁ, সব জেগাতে ভাল সঁহাৰি পাই আছোঁ ৰাইজৰ ফালৰ পৰা। ৰাইজে কংগ্ৰেছৰ ফলীয়া হৈ আছে লাহে লাহে। আমি আপ্ৰাণ চেষ্টা চলাই আছোঁ। আমি সকলো গাঁৱতে গৈ আমাৰ মানুহখিনিক আমি বুজাই আছোঁ, আলোচনা কৰি আছোঁ ভোটাৰ ৰাইজে মোটামুটি ভাল এটা আশ্বাস দিছে যে আমি এবাৰ কংগ্ৰেছক ভোট দিম, বিজেপিক ভোট নিদিওঁ। প্ৰাৰ্থীটো আমাৰ চাওক একেবাৰে শেষৰ ফালে হ'ব। এতিয়ালৈকে ইলেকশ্যনে ডিক্লেয়াৰ কৰা নাই। ইলেকশ্যন ডিক্লেয়াৰৰ পিছতহে প্ৰাৰ্থী ঘোষণা হ'ব। মামা ঘূৰিবই। মামাইতো আমি ভয় খোৱা বুলি কোৱা নাই, কাৰণ তেওঁ যিমান ডাঙৰ মানুহ তেওঁৰ কি দেখি ভয় খায়। তেওঁতো ভয় খোৱা মানুহ নহয়, তেওঁ ভয় কিয় খাব? সময়ত দেখা পাব, এইখিনিয়ে ক'ম মামাক। বুজিছেনে নাই? আমাৰ কথা এইটোৱে যে আমি সাংগঠনিক আমাৰ সংগঠনটো BTC এলেকাত ধৰক আপুনি 22 বছৰ হ'ল ইয়াত কোনো ধৰণৰ আমাৰ প্ৰাৰ্থী নাই। হাগ্ৰামৰ লগত থাকিল আৰু লাষ্ট ইলেকশ্যনত UPPL পাল, কিন্তু আমাৰ কংগ্ৰেছে ইয়াতে কোনো দিনে 22 বছৰৰ পৰা প্ৰতিষ্ঠা কৰা নাই। এইবাৰ নতুন কৰি আমাৰ সভাপতি মহোদয়ে একটা আমাক দায়িত্ব দিছে যে গোটেই BTCখনত আপোনালোকে সাংগঠনিক ভেটিটো সুদৃঢ় কৰক। সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ কাৰণে আমি লাগি আছোঁ। আৰু ইতিমধ্যে আপোনালোকে দেখা পাইছে ফকৰা গ্ৰামত যদি কংগ্ৰেছৰ প্ৰতি মানুহৰ ভাল পোৱা নাথাকে বা যদি কংগ্ৰেছৰ প্ৰতি মানুহৰ যদি উৎসাহ নাথাকে, তেনেহ'লে ইমান কেণ্ডিডেট কেলে ওলাইছে? আপুনি চাইছে নাই কেণ্ডিডেট? মানে আমাৰ 10জনমান কেণ্ডিডেট ইতিমধ্যে ওলাই গৈছে। সকলোৱে বিচাৰি আছে যে আমাক টিকেট দিয়ক, আমি কেণ্ডিডেটটো এজনে দিব। যিয়ে নহওক, মই আশা কৰোঁ যাকে দিয়ক, আমি সংগঠনটো এনেকুৱা কৰি বনাই আছোঁ, যাকে টিকেট দিয়ক সিয়ে জিকিব। আৰু এনেকুৱা ধৰণৰ সাংগঠনিক আমি সুদৃঢ় কৰিছোঁ। আজি ইয়াত চেঁচাপানীত আহিছোঁ, ইয়াত প্ৰায় 200ৰ অধিক বিভিন্ন দলৰ কৰ্মী, BPF UPPLৰ কৰ্মী আজি কংগ্ৰেছ দলত যোগদান কৰিছে। না, আমাৰ কোনো মিত্ৰতা নহয়, আমি এককভাৱে ইলেকশ্যন খেলিম। এনেকুৱা ৰাইজৰ সহযোগিতা অপৰিসীম, আমি আনন্দিত। আমাৰ কংগ্ৰেছ কৰ্মীসকলে আৰু উৎফুল্লিত। ৰাইজক লৈ যি স্বপ্ন আৰু ৰাইজৰ যি বাস্তৱতা ৰূপ দেখিছোঁ, আমি খুব আনন্দিত। আপুনি এজন জ্যেষ্ঠ কৰ্মকৰ্তা হিচাপে এইবেলি BTC কিমানখন আপোনালোকে আসন পাব বুলি চাওক, নিৰ্বাচন প্ৰাক মুহূৰ্তত আমি অনুভৱ কৰিছোঁ কংগ্ৰেছ দলৰ এক বিশেষ ভূমিকা হ'ব। আর যি ভূমিকায় কংগ্রেসে BTCত এখন সুস্থ সরকার গঠন করার ক্ষেত্ৰত বৃহৎ সফলতা বহন কৰিব। এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে কংগ্ৰেছৰ যিটো উত্থান, তো কংগ্ৰেছে য'ত চৰকাৰ গঠন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে, তত বেলেগ দলৰ কথা আমি ভাবিলে চিন্তাই পোৱা নাই।